साथ को किया नो बोली तुम्हार पारी बने सबो बोती है बार मेरी साथ को किया नो बोली तुम्हार लुआ नामोर प्रेमो আহি গ'লো বহুত খোজকাঢ়িলোঁ আজি আপোনাক দেখাই আছোঁ মই কিমান খোজকাঢ়িলোঁ আজি গুড মৰ্ণিং এভৰিৱান পিয়াজ ব্লগৰ অন্য এটা ব্লগলৈ স্বাগতম আজি বহুত দিনৰ মূৰত ভাবি আছিলোঁ যে ব্লগ বনাম নাই নোৱাৰিছিলোঁ আজি ফাইনেলি মই বনাই দিলোঁ কাৰণ মই ঘৰৰ পৰা অহা বহুত দিন হ'ল ঘৰৰ পৰা অহা পিছত আমাৰ সখীহঁতো আহিলে আমাৰ ঘৰলৈ তেওঁলোক থাকোঁতে ভাবিছিলোঁ যে মই ব্লগ এটা বনাম ইফালে যোৱা হৈছে নাই নোৱাৰিলে বনাবলৈ মানে সদায় ব্লগ বনোৱাটো সম্ভৱ নহয় আৰু যিসকলে ডেইলি ব্লগ দিয়ে ন তেওঁলোকক চেলুট মানে এতিয়া মই বুজি পাইছোঁ ন মানে ব্লগ বনোৱাটো কিমান টান আৰু এডিট কৰাটোতো আৰু কিমান টান সদায় দিয়াটো সম্ভৱ নহয় মোৰ কাৰণে চ' মই মাজে মাজে দিম আৰু মই সেইকাৰণে এইকেইদিন মানে ইটো কামত মানে ইমানেই বিজি হৈ পৰিছিলোঁ যে মই ব্লগ দিব পৰা নাছিলোঁ আজি ভাবিলোঁ নাই মই আজি ব্লগ এটা বনাই দিওঁ তেতিয়াহ'লে আজি মই ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু দিনটো মই কি কৰোঁ কি নকৰোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া মই ব্ৰেকফাষ্ট বনাব লৈছোঁ আৰু ব্ৰেকফাষ্টত আজি বনাম আলু পৰাঠা অলপ আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম মানে একদম ভালকৈ মই ৰেচিপিটো দিব নোৱাৰিম কিন্তু কাৰণ মই মানে অকলে ভিডিঅ'টো বনাওঁ ন মই নিজে মোবাইলটো ধৰি ভিডিঅ' বনাব লগা হয় চ' মই মানে অলপ চলপকৈ দেখুৱাই দিম মানে পূৰা ভালকৈ দেখুৱাব নোৱাৰোঁ তেতিয়াহ'লে ব্লগটো চাই থাকক মোৰ আলু পৰঠাটো দেখি আপোনালোকে নাহাৰিব দেই মই নিজে নিজৰ আইডিয়া মতে আলু পৰঠাটো বনাম আৰু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আলু পৰঠা বনাবলৈ ফাৰ্ষ্টত মই এইখিনি আলু কাটি ল'লোঁ কাটি লৈ এই আলুখিনি মই এতিয়া ফাৰ্ষ্টত বইল কৰি ল'ম আলু ৰেডি হোৱা মানে মই আটাৰ ডৌটো ৰেডি কৰি ল'লোঁ আলুৰ মছলাখিনি বনাবৰ কাৰণে মই এয়া পিঁয়াজ কাটি লৈছোঁ অলপ আৰু সৰুকৈ জলকীয়া অকল এটা দিছোঁ আৰু এয়া গোটা জিৰা আৰু জিৰা গুড়ি ধনিয়া পাউডাৰ আৰু ইয়াৰ অকণমান চাট মছলা হালধি আৰু সোৱাদ অনুসৰি নিমখ এই আলুখিনি বইল কৰা হৈ গ'ল এতিয়া মই এনেকৈ অলপ কৰি ল'ম এখন অলপ গৰম কৰি ল'লোঁ তাৰপিছত মই ইয়াত দিম অইল গোটা জিৰা ফুটিব দিম গোটা জিৰাখিনি তাৰপিছত মই দিম পিঁয়াজ তাৰপিছত মই জলকীয়াকেইটা দি দিছোঁ অলপ ৰঙাকৈ ফ্ৰাই হৈ ল'ব দিম ব্ৰাউন কালাৰটো আহি গ'লে মছলাখিনি এড কৰি দিম এতিয়া দিম অকণমান হালধি তাৰপিছত দিম জিৰা পাউডাৰ তাৰপিছত দিম ধনিয়া পাউডাৰ তাৰপিছত দিম চাট মছলা তাৰপিছত অকণমান লৰাই দিম অথনি আপোনালোকক মই জিঞ্জাৰ গাৰ্লিক পেষ্টটো দেখাবলৈ পাহৰি গ'লোঁ ইয়াত মই আৰু অকণমান জিঞ্জাৰ গাৰ্লিক পেষ্ট এড কৰিম তাৰপিছত মই অকণমান চচ এড কৰিছোঁ এইটো অপশ্যনেল হয় মই 1 মিনিটৰ কাৰণে 1 মিনিট নহয় আৰু আধা ছেকেণ্ডৰ কাৰণে মই ঢাকি দিছোঁ মছলাখিনি প্ৰায় ৰেডি হৈছে তেলখিনি অলপ ওলাই আহিছে মই এতিয়া আলুখিনি ইয়াত এড কৰি দিম মই আলুখিনি ইয়াত অলপ টাইম ফ্ৰাই কৰি ল'ম তাৰপিছত আমাৰ আলুখিনি ৰেডি হৈ যাব মই একেবাৰে লাষ্টত নিমখ এড কৰিছোঁ কাৰণ মই নিমখৰ আন্দাজটো অলপ প্ৰব্লেম হৈ যায় মোৰ এয়া আমাৰ আলুখিনি ৰেডি হৈ গ'ল
told you I liked you? I know, you know. What if I told you I liked you? We stay, we go. What if I told you I like you? What if I told you I like you? What if I told you I like you? I hear everything you're saying about us. It's not about right or wrong, it's about what we love. Would it be simple or would it be too complicated? Should I keep going or maybe it's better to stop? What if our tomorrow means that we are here together? What if we are taking chances just to lose it all? Am I really crazy thinking about this all together? Or have I been missing the writing on the wall? What if I say ব্ৰেকফাষ্ট কৰি আহিলোঁ সঁচাকৈ আলু পৰঠাটো বহুত টেষ্টি হৈছিল মই মিছা খোৱা নাই হাজবেণ্ডেও কৈছিলে বা আজি ইমান টেষ্টি আলু পৰঠা বনাইছানে তাৰপিছত এতিয়া খাই বৈ উঠিলোঁ খাই বৈ এতিয়া এনেই বহি আছোঁ আজি এই ব্লগটোত বিশেষ একো নাই মই জাষ্ট আপোনালোকৰ লগত মই দিনটো কেনেদৰে পাৰ কৰিছোঁ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া লকডাউনৰ সময় ন ক'তো যাবও নোৱাৰি তেনেকৈ আৰুতো 1টা বজাৰ পৰাতো কাৰফিউ ক'তো যাবই নোৱাৰি কিন্তু ঘৰতে সোমাই মই কি কৰিছোঁ কি নকৰিছোঁ আপোনালোকক লগত শ্বেয়াৰ কৰি থাকিম আৰু মোক বহুতে কৈ আছিলে যে তুমি কেমেৰাটো বেকাকৈ ল'বা বুলি কৈছিলে ময়ো গম পাইছোঁ যে মোৰ কেমেৰাটো বেকাকৈ লৈহে ব্লগ বনাব লাগিব কিন্তু কি হ'ল মোৰ হাতটো যদি মই বেকাকৈ কেমেৰাটো লওঁ ন হাতটো মোৰ কঁপি থাকে আৰু মানে ভিডিঅ'টো কঁপি যায় ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ সেইটো কাৰণে মোৰ প্ৰব্লেম হয় আৰু মই যে কৈছিলোঁ যে কেমেৰা ষ্টেণ্ডডাল অৰ্ডাৰ দিছিলোঁ বুলি কেমেৰা ষ্টেণ্ডডাল আহিলে কিন্তু আকৌ ৰিটাৰ্ণ কৰিবলগীয়া হ'ল মানে ইমানেই বেয়া আহিলে এটা তলৰ ষ্টেণ্ডডাল ভঙা আহিলে চ' মই আকৌ ৰিটাৰ্ণ কৰি দিবলগীয়া হ'ল আৰু যেতিয়া আকৌ কেমেৰা ষ্টেণ্ডডাল আহিব মই চিয়'ৰ মই বেকাকৈ কেমেৰাটো লৈ ব্লগ বনাম আৰু বাকী আৰু এটা কথা সেইদিনা মানে কি হ'ল মোৰ ফেভৰেট কাপল ত্ৰিবেণী আৰু অংকু আপোনালোকে প্ৰায় চিনি পায় ত্ৰিবেণীজ ব্লগ চাগে চায়েই আৰু ত্ৰিবেণী বায়ে হ'ব ত্ৰিবেণী বাক মানে মোৰ ইমানেই মৰম লাগে ন ইমানেই ভাল লাগে তাইৰ কথা বতৰা এদিন ইনষ্টাগ্ৰামত ভাবিছিলোঁ যে এদিন মানে মেছেজ কৰিম বা আপুনি ইমান কিউট হয় কিবা আমাৰ তাৰ আগতে মই মেছেজ কৰাৰ আগতে মোৰ হাজবেণ্ডে মানে কিবা মানে তেওঁ ষ্টৰি এটা দিছিলে তেতিয়া তাত ৰিপ্লাই দিছিলে তেতিয়া ত্ৰিবেণী বায়ে মানে ৰিপ্লাই কৰিছিল তেতিয়া মানে আমাৰ এওঁক মানে কি কৰিলে মোৰ ব্লগৰ লিংকটো প্ৰথম ব্লগ যোনটো মানে ব্লগৰ লিংকটো দি দিলে তাৰপিছত বায়ে ক'লে ভালেই হৈছে আমুক তামুক কৈ পেলাই আৰু যে কেমেৰাটো তুমি বেকাকৈ ল'বলৈ ক'বা আমুক মানে বাই যিখিনি ইনস্পায়াৰ কৰিলে ন বহুত ভাল লাগিলে আৰু বহুত থেংক ইউ ছ' মাছ মোক ইমান ধুনীয়াকৈ মানে উৎসাহ লগাইছে ন কিছুমানে দাঁড়ি এইবোৰ কি বনাইছে কি এইবিলাকৰ পৰা নিজৰ থিংকিং বাৰু তাৰ ওপৰত মই একো কথা নকওঁ বাকী ভাল লাগিল তেনেকৈ কোৱাৰ পৰা আৰু মানে তেতিয়াৰ পৰা মানে আৰু বেছি মন গ'ল যে নাই মোৰ এনেকৈ তাই ক'লে যে যেনেকৈ মন যায় তেনেকৈ বোলে তুমি ব্লগ বনাই দিবা বোলে তুমি ইমান চিন্তা কৰি থাকিবা তোমাক ভাল লাগিছে নে দেখিবলৈ কেনে বেয়া লাগিছে মই তেতিয়াৰ পৰাই তেওঁৰ পৰা মানে এইবোৰ কথা শিকিয়ে মই মানে গম পাইছোঁ এনেকেই ব্লগ বনালে ভাল লাগিব বহুত কিবা কিবি ক'লোঁ এতিয়া সময় হৈ গ'ল 12টা বাজিব আৰু এতিয়া হাজবেণ্ডো অলপ পিছত পাবহি আৰু তেওঁৰ কাৰণে ভাবিছোঁ তেওঁ ইমান ৰ'দত আহিব গৰমত আহিব ন বেচেৰাটো সেইটো কাৰণে ভাবিছোঁ তেওঁৰ কাৰণে মেংগ' শ্বেক অলপ বনাই থওঁ তাৰপিছত বনাই মেলিহে মই লাঞ্চ বনাম তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে মেংগ' শ্বেক ৰেডি What if I say I know, you know? What if I told you I liked you? হাই এতিয়া বাজিছে সন্ধিয়া 6টা ভাত পানী খাই মই অকণমান শুই দিলোঁ শুই পেলাই এতিয়া উঠি মেলি অলপ কাম আছিলে কাম কৰি ল'লোঁ তাৰপিছত মই দেখাব লৈছোঁ হৰলিক্স ইমান ধুনীয়া ৰান্ধি ন দেখাইছোঁ তেতিয়াহ'লে আজি
আজিৰ ব্লগটোত মই দিনটো কি কৰিলোঁ কি নাই কৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। একেবাৰে ৰাতিলৈকে ব্লগটো দিবলৈ মানে ব্লগটো বহুত দীঘল হৈ যাব কাৰণ মই ৰেচিপি এড কৰিলোঁ ন। চ' মানে ভাবিছোঁ আজি ব্লগটো